হেল্ল' এভৰিৱান, মই মনিষাই আপোনালোকৰ মাজলৈ আকৌ এযোৰ ধুনীয়া মেখেলা চাদৰৰ ডিজাইন লৈ আহিলোঁ। আৰু মেখেলা চাদৰযোৰ হৈছে দিগবাণী পদ্মিনী সূতাৰ। আৰু ইয়াতে কাপোৰযোৰৰ ৰংটো হৈছে ডাঠ নীলা আৰু ইয়াতে তিনিটা ডিজাইনত কাম কৰা হৈছে। আঁচলত দিয়া হৈছে এটা ছাইড পটি, তাৰে ওপৰত দিয়া হৈছে ডাঙৰ বুটা 3 লাইন আৰু একেবাৰে গাৰ ভাগত দিয়া হৈছে সৰু বুটা। আৰু ইয়াতে ফুলৰ সূতাৰ ৰং হৈছে হোৱাইট আৰু পিংকত, ডাৰ্ক পিংকত দিয়া হৈছে। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। ভাল লাগিলে এটা লাইক কৰিব, ধুনীয়াকৈ এটা কমেণ্ট লিখিব আৰু মোৰ চেনেলত নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধুনীয়া ধুনীয়া মেখেলা চাদৰৰ ডিজাইন পাবলৈ। আৰু বুটাটো কেনেকুৱা লাগিছে জনাবচোন কাপোৰযোৰত। এইখন হৈছে চাদৰখন আৰু ছাইড পটি ফুলৰ পটি দিয়া নাই, ইয়াতে আঁচুৰে ধুনীয়াকৈ ডিজাইন কৰি পটি লগোৱা হৈছে। আৰু এইখন হৈছে মেখেলাখন। আৰু মই আপোনালোকৰ শেষৰ ফালে চানেকিটো শ্বেয়াৰ কৰিছোঁ, ভালদৰে চাই ল'ব ভিডিঅ'টো, তেতিয়াহে বুজিব। আৰু মই ওপৰত যিটো গাৰ ভাগত বুটা আছে সৰু বুটা, সেইটো বুটা আপোনালোকৰ লগত চানেকিটো শ্বেয়াৰ নকৰিলোঁ। আপোনালোকে ভালদৰে চালে ডাঙৰ বুটা ফাঁকিৰ পৰাই আপোনালোকে সৰু বুটাটো বনাব পাৰিব। যিটো ডাঙৰ বুটাৰ আগৰ অংশ সেইটোৰ পৰাই ওপৰৰ বুটাটো বনোৱা হৈছে। আৰু আপোনালোকে কাপোৰযোৰ ভাল পালে এটা লাইক কমেণ্ট কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।